আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মুআজ্জাজ সামিঈন ওয়া নাযিরিন ইকরাম, নাহমাদুহু নুসাল্লি আলা রাসূলিহিল কারীম। আম্মা বা'দ। মোৰ ইউটিউব চেনেলৰ সকলো বন্ধুবৰ্গলৈ মোৰ সালাম নিবেদন কৰিছোঁ। মই আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ। মই থাকিব নোৱাৰোঁ আপোনালোকক নোহোৱাকৈ। আজি এটা মই মেছেজ লৈ আহিছোঁ, এটা সুখবৰ লৈ আহিছোঁ। যিটো সুখবৰ মই কোৱা নহয়, যিটো সুখবৰ নোহোৱাকৈ আমি এজন মুছলমান হ'ব নোৱাৰোঁ। অথচ আমি গোটেই জীৱন মোৰ ককা দেউতাৰ পৰা আৰম্ভ কৰি আৰু মোৰ ককা দেউতাৰ পৰা আৰম্ভ কৰি আজি মই আৰু মোৰ নাতিয়েকলৈকে আমি মুছলমান হিচাপে নিজকে দাবী কৰি আহিছোঁ। কিন্তু মই কিমান দূৰ মুছলমান হয়, মই কিমান এজন শুদ্ধ মুছলমান হয়, সেই কথাখিনি কিন্তু আজি আমি বিচাৰ কৰিব চোৱা নাই। আনহাতে যিটো মেছেজ লৈ মই আহিছোঁ, এইটো মেছেজ মোৰ নিজা নহয়। সেই মেছেজটো হ'ল এনে এজন ব্যক্তিৰ তৰফৰ পৰা, যিজন ব্যক্তিৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ব্যক্তি, যাৰ নাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। কিন্তু কিছুমানে এই নামটো শুনিলে তেওঁৰ কলিজা শীতল হৈ যায়। তেওঁৰ নামত দৰুদ পঢ়িবলৈ সিহঁতৰ কিমান যে মন চায়। আৰু আন কিছুমান আছে, তেওঁৰ নামটো শুনিলে তেওঁ নিজকে মুহাম্মাদৰ উম্মত হিচাপে পৰিচয় দিবলৈও লাজ পায়। আৰু তেওঁৰ কথা মানি চলাত সিহঁতে নিজকে সমাজৰ এজন সৰু ব্যক্তি হিচাপে সিহঁতে ভাবে। অথচ আমি জানো, এখেতৰ চুপাৰিচ নোহোৱাকৈ কিয়ামতৰ দিনা কোনো এজন ব্যক্তিয়ে জান্নাত নাপাব। যিজন ব্যক্তিৰ ভৰিৰে কিয়ামতৰ দিনা জান্নাতৰ দুৱাৰ খোলা হ'ব, সেইজন ব্যক্তিয়ে হ'ল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আমি জানো এখেতে যিবোৰ কথা কৈছে, সেই কথাবোৰত মিছা আৰু সন্দেহৰ অৱকাশো বিন্দু মাত্ৰ নাই। আমি জানো মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুশ্মন আছিলে, আপোনালোকে কোনে কোনে জানে? তেওঁৰ দুশ্মন আছিলে আবু জাহিল, উতবা, শাইবা, আবু লাহাব আৰু ডাঙৰ ডাঙৰ কাফিৰ কুফাৰে মুশ্ৰিকসকলে আছিল। এখেতক ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সিহঁতে ঘৃণা কৰিছিল, সিহঁতে ভাল পোৱা নাছিল। এই কাৰণে নহয় যে তেওঁ এজন বেয়া মানুহ, তেওঁলোকক এই কাৰণে বেয়া পাইছিল যে তেওঁ আল্লাহৰ নবী বুলি দাবী কৰিছিল। অৰ্থাৎ তেওঁৰ নিজৰ দাবীত এইটো অহা নাই, তেওঁক নবী দিছে আল্লাহ স্বয়ং নিজেই। তো সেইজন ব্যক্তি যিবোৰ কথা কৈছে একদম 100% সহি আছিলে, শুদ্ধ আছিলে। সেইকাৰণে তেওঁক নামাকৰণ কৰিছিল তেওঁৰ শত্ৰুৱে ছাদিক আৰু আমিন হিচাপে। সেইজনা ব্যক্তিয়ে আমালোকক এটা মেছেজ দিছে, হে মুছলমান, তোমালোকে মুছলমান বুলি দাবী কৰাটো তোমালোকৰ কাৰণে অনৰ্থক হ'ব যদি তোমালোকে এটা কাম নকৰা। তোমালোকে সুন্দৰ টুপি পৰিছা, মুখত ধুনীয়া দাঢ়ি আহিছে, আৰু তোমাৰ পাঞ্জাবীটো বৰ ধুনীয়া, আৰু তুমি এজন উৎকৃষ্ট মানুহ, তুমি এজন ৰাজনীতিবিদ, তুমি এজন কবি, তুমি এজন সাহিত্যিক, কিন্তু তুমি মুছলমান নহ'বা যেতিয়ালৈকে মই কোৱা মেছেজটো আপোনালোকে আদায় নকৰিবা। সেইটো কি? সেইটো কোৱাৰ কাৰণেই মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেইটো হ'ল ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আছ-ছালাত আছ-ছালাত আছ-ছালাত। সেইটো হ'ল নামাজ। সেই মেছেজটো কি? সেই মেছেজটো হ'ল নামাজ। নামাজ নোহোৱাকৈ আমি কোনো এজন মানুহে মুছলমান হৈ থাকিব নোৱাৰোঁ। মুছলমান নোহোৱাকৈ কোনো এজন মানুহে মুমিন হ'ব নোৱাৰে, এজন মুছলমান হ'ব নোৱাৰে, যদিও সি নিজে মুছলমান বুলি দাবী কৰে। এতেকে হে মোৰ বন্ধুবৰ্গ, হে মোৰ পৃথিৱীত থকা সকলো মানুহক মই কৈছোঁ, হে বন্ধুবৰ্গ, আপোনালোকে নিজকে মুছলমান বুলি দাবী কৰিছে কিন্তু নামাজ নপঢ়ে। এইটো কেতিয়াও হ'ব নোৱাৰে। নামাজ নোহোৱাকৈ কোনো এজন মানুহ মুমিন থাকিবই নোৱাৰে, তেওঁ মুছলমান হ'বই নোৱাৰে। যেনেকৈ মাছ পানী নোহোৱাকৈ জীয়াই থাকিব নোৱাৰে, ঠিক তেনেকৈ এজন মুছলমান সি নামাজ নোহোৱাকৈ থাকিব নোৱাৰে। অৰ্থাৎ আপুনি কি খাৰাপ কাম কৰিছে? আপুনি ভাবিছে আপোনাৰ আল্লাহটো আপোনাক ক্ষমা নকৰিব নেকি? নিশ্চয় কৰিব। আপুনি যিমানেই গুনাহ কৰক, আপুনি মদ খায়, আপুনি নামাজ পঢ়ক, আপুনি জিনা কৰিছে, আপুনি নামাজ পঢ়ক, আপুনি জুৱা খেলিছে, আপুনি নামাজ পঢ়ক, আপুনি মিছা কথা কৈছে, আপুনি নামাজ পঢ়ক। আপুনি কি খাৰাপ কাম কৰিছে? আপুনি যি খাৰাপ কাম কৰিছে আল্লাহৰ ৰহমততকৈ আপুনি কম কৰিছে। আপোনাৰ গুনাহ যিমান বেছি হওক নাই কিয়, আল্লাহৰ ৰহমতকৈ একদম নগণ্য। আল্লাহৰ ৰহমত আমালোকৰ আপোনাৰ গুনাহতকৈ বহুত ডাঙৰ, তেওঁ বহুত ক্ষমাশীল। আপুনি কেৱল নামাজ পঢ়ক, আপোনাৰ সকলো গুনাহ আল্লাহ তাআলাই ক্ষমা কৰি দিয়াৰ ঘোষণা কৰিছে। আপুনি তওবা কৰক, আপুনি শিৰিক কৰা বাদ দিয়ক, আপুনি নামাজ আদায় কৰক, আপোনাৰ সকলো
আগৰ শিৰিকৰ সকলো গুনাহ মাফ কৰি দিব, আপোনাৰ সকলো গুনাহ মাফ কৰি দিয়ে আল্লাহ তাআলাই আপোনালোকক বুকুত আকোৱালি ল'ব। এতেকে হে বন্ধুসকল, আপোনালোকে যি কৰিছে ইমান দিন কৰিছে আজিৰ পৰা আপুনি সংকল্পবদ্ধ হওক যে আজিৰ পৰাই আপুনি এই সময়ৰ পৰাই আপুনি যিটো ৱাক্ত আপোনাৰ আহিছে সেই ৱাক্তৰ পৰা আপুনি নামাজ আদায় কৰক। নামাজ নোহোৱাকৈ যেনেকৈ মানুহ মুছলমান হ'ব নোৱাৰে, যেনেকুৱা এজন মানুহ আছে তাৰ কল্লা নাই মূৰ নাই, এইটো তেনেকুৱা মানুহ যেনেকুৱা নহয়, ঠিক তেনেকুৱা নামাজ নাই মানে আপোনাৰ মুছলমানৰ পৰিচয় নাই, আপোনাৰ একো পৰিচয় নাই মুছলমানত আপোনাৰ নামাজ নোহোৱাকৈ। এতেকে আপুনি আজিৰ পৰা নামাজ আৰম্ভ কৰক। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।